নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া পাঠৰ পণ্ডিত আনন্দৰাম বৰুৱা নামৰ পাঠৰ পাঠভিত্তিক সকলোবোৰ প্ৰশ্ন উত্তৰ আশা কৰোঁ এই ভিডিঅ'তে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাবা আৰু তোমালোকৰ যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা তোমালোকে যদি কিবা বস্তু বুজি নোপোৱা কমেন্ট বক্সত সুধিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা এতিয়া আহা আজিৰ হিতানটো আমি আৰম্ভ কৰোঁ ইয়াৰে কোৱেশ্চন নম্বৰ 1 তোমালোকক পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ দিছে এইটো তোমালোকে শুদ্ধভাৱে পঢ়িবা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 তোমালোকক উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে ক নম্বৰ দিয়া আছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল ইয়াৰ উত্তৰ হ'ব উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত 1850 চনৰ 21 মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল কোৱেশ্চন নম্বৰ খ তেওঁৰ পিতৃ মাতৃৰ নাম কি উত্তৰ হ'ব তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা আছিল কোৱেশ্চন নম্বৰ গ আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল উত্তৰ হ'ব আনন্দৰাম বৰুৱাই কলকাতা প্ৰেসিডেন্সি কলেজত নামভৰ্তি কৰিছিল কোৱেশ্চন নম্বৰ ঘ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল উত্তৰ হ'ব পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে 1989 চনত অসম চৰকাৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চন নম্বৰ 3 ABILAC ৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা উত্তৰ হ'ব ABILAC ৰ সম্পূৰ্ণ নামটো ইংৰাজীত হ'ব আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আসাম আৰু অসমীয়াত হ'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কোৱেশ্চন নম্বৰ 4 তোমালোকক তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখিবলৈ দিছে ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ'ল 1 নম্বৰ প্ৰাচীন ভাৰতৰ ভূগোল 2 নম্বৰ ভৱভূতিৰ মহাবীৰ চৰিত 3 নম্বৰ ইংৰাজী সংস্কৃত অভিধান 4 নম্বৰ উচ্চ সংস্কৃত ব্যাকৰণ 5 নম্বৰ সৰস্বতী কণ্ঠাহৰণ 6 নম্বৰ সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ আৰু 7 নম্বৰ সংস্কৃত শিক্ষাৰ্থী সহচৰ কোৱেশ্চন নম্বৰ 5 তোমালোকক দিছে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা উত্তৰ হ'ব ICS পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষণা কৰাৰ সময়ত এই পৰীক্ষাৰ বাবে যি বয়সৰ প্ৰয়োজন আনন্দৰামৰ সেই বয়স হোৱা নাছিল সেই হেতুকে পাৰ্লিয়ামেণ্টত তুমুল বিতৰ্ক সৃষ্টি হোৱাত মিষ্টাৰ গ্ৰেণ্ডাফে এই মন্তব্যৰে বিতৰ্কৰ মখনি মাৰিছিল আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছ যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে তেওঁৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 6 তোমালোকক দিছে আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইহাৰিমান বাক্য লিখা উত্তৰ হ'ব আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত পাছ কৰাৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিল তাৰ পিছত ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে চাকৰি কৰিছিল বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে চাকৰি কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট নিযুক্ত হৈছিল সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 7 তোমালোকক ক অংশৰ লগত খ অংশৰ শব্দবিলাকৰ অৰ্থবোৰ আস্তানি মিলাবলৈ দিছে আৰু ইয়াৰে উত্তৰবোৰ হ'ব ইয়াতে প্ৰথমতে দিয়া আছে অধ্যাৱসায় আৰু ইয়াৰ উত্তৰ মিলোৱা আছে নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য তাৰ পিছত দিয়া আছে মন্থন উত্তৰ হ'ব মথা বা খটা কাৰ্য সুখ্যাতি উত্তৰ হ'ব সুনাম বা যশস্যা জাকত জিলিকা উত্তৰ হ'ব অতি শুৱনি বা বহুতৰ মাজত চকুত পৰা অৱদান উত্তৰ হ'ব বৰঙনি বা অৰিহণা সংকল্প উত্তৰ হ'ব কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা অপ্ৰত্যাশিত উত্তৰ হ'ব আশা নকৰা প্ৰতিযোগী উত্তৰ হ'ব প্ৰতিদ্বন্দ্বী নিযুক্ত
উত্তৰ হ'ব কামত লগোৱা বা কামত নিয়োগ কৰা আৰু মনীষী উত্তৰ হ'ব জ্ঞানী তাৰপিছত কুৱেশ্যন নম্বৰ 8 দিছে দলত ভাগ হৈ পাঠ্য পঢ়া পাঠৰ পৰা অতীত কালৰ ক্ৰিয়াপদ কেইটা বাছি উলিয়াই লিখা এইটোৰ উত্তৰ কৰিবলৈ যাওঁতে আমি জানো অহাৰ কথাখিনি ভালদৰে জানিব লাগিব ইয়াতে দিয়া আছে মই পঢ়িছো মই পঢ়িছিল মই পঢ়িম পঢ়িছো পঢ়িছিল পঢ়িম এই কেইটা হৈছে সমাপিকা ক্ৰিয়াপদ সমাপিকা ক্ৰিয়াবোৰ কাল সাপেক্ষ অৰ্থাৎ ক্ৰিয়াপদটোৱে সদায় একতা নিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায় ক্ৰিয়াৰ এনে সময়কে কাল বোলে কাল তিনি প্ৰকাৰৰ বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যৎ কাল এতিয়া তলৰ বাক্যকেইটা চাবলৈ দিছে ইয়াৰে 1 নম্বৰত দিয়া আছে আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল 2 নম্বৰ তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিছিল 3 নম্বৰ আনন্দৰাম বৰুৱাই লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল এই বাক্যকেইটাত আছিল কৰিছিল আৰু হৈছিল আদি ক্ৰিয়াপদবোৰে বহুদিনৰ আগতে কৰা বা হোৱা কাৰ্যৰ কথা প্ৰকাশ কৰিছে অৰ্থাৎ অতীতৰ কামৰ কথা বুজাইছে এনেবোৰ ক্ৰিয়াৰ সময়কে অতীতকাল বোলে এনেদৰে ক্ৰিয়াটোৱে যদি বৰ্তমান কৰি থকা বুজায় তেন্তে বৰ্তমান কাল আৰু যদি আগলৈ কামটো কৰাৰ কথা বুজায় তাকে ভৱিষ্যৎ কাল বোলে এতিয়া আমাক কুৱেশ্যন নম্বৰ 8ৰ উত্তৰটো হ'ব পাঠত থকা অতীত কালৰ ক্ৰিয়াপদ কেইটা হ'ব হৈছিল লৈছিল নোৱাৰিলে নাছিল দৰ্শাইছিল পঠিয়াইছিল লিখিছিল গ'ল ফলিয়াইছিল আছিল পাৰিছিল আৰু কৰিছিল আদি ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9ত তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে আৰু ইয়াৰ প্ৰথমতে দিয়া আছে ক নম্বৰ কালি মই গুৱাহাটীলৈ ডেছ উত্তৰ হ'ব কালি মই গুৱাহাটীলৈ গৈছিলোঁ খ নম্বৰ কাইলৈ আমাৰ ঘৰলৈ ৰমেন ডেছ উত্তৰ হ'ব কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব কুৱেশ্যন নম্বৰ গ ল'ৰাবিলাকে খেলপথাৰত বল ডেছ উত্তৰ হ'ব ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10ত তোমালোকক দিছে পাঠৰ পৰা বিশেষণ সৰ্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা উত্তৰ হ'ব পাঠত থকা বিশেষণ সৰ্বনাম আৰু ক্ৰিয়াপদবোৰ হ'ল বিশেষ্যপদ অসম যুৱক ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষা বয়স বিলাত পাৰ্লিয়ামেণ্ট ব্ৰিটিছ সদস্য মিষ্টাৰ গ্ৰেণ্ডাপ ICS পৰীক্ষা কাণ ছাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰতিযোগী বাট মেধাৱী আনন্দৰাম বৰুৱা দুৰ্লেভশ্বৰী বৰুৱা সন্তান ইংৰাজী মে মাহ উত্তৰ গুৱাহাটী ৰজাদুৱাৰ খাট কামৰূপ মজিন্দৰ বৰুৱা বংশ অসম কলেজ প্ৰৱেশিকা পৰীক্ষা কলকাতা প্ৰেছিডেন্সি কলেজ FA পৰীক্ষা গণিত ডাফ স্কলাৰশ্বিপ ইংৰাজ চৰকাৰ লণ্ডন বেৰিষ্টাৰী ইত্যাদি বিশেষণ পদ হ'ব মেধা সম্পন্ন ন্যূনতম তুমুল সন্মানীয় এগৰাকী ভিতৰুৱা সুদূৰ এক সপ্তম কঠোৰ দৃঢ় কঠিন তৃতীয় পণ্ডিত প্ৰবৰ ইত্যাদি সৰ্বনাম পদ হ'ব তেখেত এই তেতিয়া আমি এইদৰে সেই ইত্যাদি আৰু ক্ৰিয়াপদ হ'ব হৈছিল থমকি ৰ'ব হ'ব নাছিল দৰ্শাইছিল হওঁতে দিছ আহি পাৰিছে নকৰো ফলিয়াইছিল কৰে পাই পঠিয়াইছিল ইত্যাদি কুৱেশ্যন নম্বৰ 11 চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা উত্তৰ হ'ব চেষ্টা কৰিলে আমি সকলো কাম অতি সহজতে কৰিব পাৰোঁ কোনো এটা কাম যিমানে কঠিন নহওক কিয় আমি তাক গুৰুত্ব সহকাৰে কৰিব লাগে যেতিয়া আমি মনোযোগেৰে বা গুৰুত্ব সহকাৰে কাম এটা কৰিবলৈ চেষ্টা কৰিম তেতিয়া সেই কামটো আমাৰ বাবে সহজ হৈ পৰিব অৰ্থাৎ ই আমাৰ সাধ্যৰ ভিতৰত থাকিব গতিকে কাম এটা যিমানে টান নহওক কিয় মনোযোগেৰে বা গুৰুত্ব সহকাৰে আমি যেতিয়া তাক কৰিবলৈ যাম তাত আমি সফল হ'মেই গতিকে ক'ব পাৰি যে চেষ্টাৰ অসাধ্য একো নাই কুৱেশ্যন নম্বৰ 12 কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 13ত দিছে বিভিন্ন ক্ষেত্ৰত যেনে সাহিত্য কলা গীত গোৱা বাদ্যযন্ত্ৰী চিত্ৰশিল্পী
খেলুৱৈ আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা। উত্তৰ হ'ব বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ নামবোৰ হ'ব যেনে সাহিত্য ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী, হীৰেণ ভট্টাচাৰ্য, হীৰেণ গোহাঁই, পদ্মনাথ গোহাঁই বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, আনন্দৰাম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইত্যাদি। কলাক্ষেত্ৰত হ'ব মৃদুলা বৰুৱা, নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, ৰেবা ফুকন, চেতনা দাস, জুবিন গাৰ্গ, যতীন বৰা, ৰবি শৰ্মা, প্ৰস্তুতি পৰাশৰ ইত্যাদি। গীত গোৱা ক্ষেত্ৰত হ'ব ডক্টৰ ভূপেন হাজৰিকা, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ, খগেন মহন্ত, অৰ্চনা মহন্ত, অংগৰাগ পাপন মহন্ত ইত্যাদি। চিত্ৰশিল্পীৰ ভিতৰত হ'ব নীলপৱন বৰুৱা, শোভা ব্ৰহ্ম, গুৰুজী আদ্য শৰ্মা, বেণু মিশ্ৰ, বিষ্ণুপ্ৰসাদ ৰাভা ইত্যাদি। আনহাতে খেলুৱৈৰ ভিতৰত হ'ব শিৱ থাপা, মিঠু বৰুৱা, এলভিছ আলী হাজৰিকা, দীপাংকৰ ভট্টাচাৰ্য, ৰিয়ান পৰাগ, হিমা দাস, লাভলীনা বৰগোহাঁই ইত্যাদি। কুৱেশ্যন নম্বৰ 14ত তোমালোকক দিছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ গাঁৱৰ বা ঠাইৰ সকলোৱে জনা এজন ব্যক্তিৰ যেনে লিখা মেলা কৰা, গীত গোৱা, সমাজৰ কাম কৰা, খেলা ধূলা কৰা, নৃত্য কৰা, মাটিৰ মূৰ্তি সজা, কাঠৰ বস্তু তৈয়াৰ কৰা, বাঁহৰ বস্তু সজা, মৰাপাটৰ বস্তু তৈয়াৰ কৰা আদি যিকোনো এটা বিষয়ত পাৰ্গতৰ বিষয়ে আনক সুধি বা নিজে সেই ব্যক্তিৰ লগত দেখা কৰিয়ে তেখেতৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 15ত দিছে ভৱিষ্যতে কোনে কি হ'বলৈ বিচৰা আৰু কিয় হ'ব বিচৰা সেই বিষয়ে লিখা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবা। শেষত তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।